নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। মই জুৰিয়ে পুনেৰ পৰা আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া দেখিছে, আমি যাবলৈ ওলাইছোঁ মন্দিৰ। মন্দিৰভাগৰ নাম হ'ল শ্ৰী স্বামীনাৰায়ণ মন্দিৰ। আৰু এয়া বৌ, আৰু এইফালে দেখিছে জানমণি, আৰু আমি চবেই যাবলৈ ওলাইছোঁ আজি মন্দিৰ। আৰু এয়া আমি আহি তলৰ পালোহি। আৰু মইনাক দেখিছেনে কিমান উৎপাত, সেই ভিডিঅ' কৰিবলৈ নিদিয়ে জানমণিক। আৰু এয়া বৌ আচল ঠিক কৰি আছে। আৰু আমাৰ গাড়ী আহি পালেহি। এয়া আমি গাড়ীত উঠি গৈ আছোঁ। এয়া হ'ল আমাৰ অকণমান পৰিৱেশ। ঘৰৰ পৰা ওলাই আহিয়ে আমাৰ এইটো ৰাস্তাইদি আমি গৈ আছোঁ। আপোনালোকক সকলোবোৰ সম্পূৰ্ণকৈ দেখাই যাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি একেবাৰে পাহাৰৰ ওপৰত আছোঁ আচলতে। আৰু এইবোৰ হ'ল শ্বপিং মল, সৰু সৰু, আৰু দেখিবলৈ ইমান ধুনীয়াকৈ বনাই থৈছে। সেইটো কাৰণে ভাবিলোঁ অকণমান ভিডিঅ' কৰি আপোনালোককো দেখাই দিওঁ। আৰু এই তিনিটা বিল্ডিং দেখিছেনে, মোৰ খুব বেছি ভাল লাগে। একে চাইজৰ, একে টাইপৰ তিনিটা বিল্ডিং। আৰু এয়া আহি আমি পালোহি স্বামীনাৰায়ণ মন্দিৰ সন্মুখৰ গেটখন। সন্মুখৰ গেটেদি আমি সোমাই আহিলোঁ। আৰু সোমাই আহিয়ে এয়া দেখিছেনে মন্দিৰৰ বাহিৰৰ পৰিৱেশ। মন্দিৰৰ একেবাৰে আমি ওচৰ পাইছোঁহি। মন্দিৰভাগ সম্পূৰ্ণ পাহাৰৰ মাজত বনাই থোৱা আছে। আৰু মন্দিৰভাগৰ নাম হ'ল শ্ৰী স্বামীনাৰায়ণ মন্দিৰ। আৰু ইয়াত এটা কথা কি জানেনে, ইয়াত বহুত বেছি ৰুল ৰেগুলেশ্যন মানি চলে। সেইটো কাৰণে বহুত বেছি ভাল লাগে। আপোনাক যিফালে ওলাবলৈ কয় আপুনি সেইফালেহে ওলাব পাৰিব, যিফালে সোমাবলৈ কয় সেইফালেহে সোমাব। নহ'লে চিকিউৰিটিয়ে হুইচেল বজাই পেলাই পাগল কৰি দিব আপোনাক। আৰু এই মন্দিৰভাগ ৰাতিপুৱা আৰু পিছবেলা খোলা হয়। ৰাতিপুৱা এটা সময়তহে আচলতে ইয়াত নিৰ্ধাৰিত কৰি দিয়া হয়। মন্দিৰ খোলা প্ৰতিটো মন্দিৰে তেনেকুৱা আচলতে নিয়ম কিছুমান আছে। আৰু ইয়াত আৰতি কৰা বুলি কোৱা হয়, যিটো আমাৰ তাত প্ৰাৰ্থনা কৰা হয়। আৰু প্ৰাৰ্থনা ৰাতিপুৱা সময়টো হ'ল 8টাৰ পৰা 11:45লৈকে ৰাতিপুৱা। আৰু পিছবেলা হ'ল 4টাৰ পৰা 6টালৈকে। আপুনি সেই সময়খিনিত যদি আহে তেতিয়াহে আপুনি মন্দিৰৰ ভিতৰত, যিটো সময়ত মানে মন্দিৰৰ কি বুলি কয়, আমাৰ মণিকূট ভাগ, মানে সেই সময়টোতে আমাক খুলি দিয়া হয় চাবৰ কাৰণে। আৰু বাকী বাহিৰৰ যিটো পৰিৱেশ, সেইটো আপোনালোকে যিকোনো সময়তে আহি চাব পাৰে। ইয়াত দেখিছেনে কিমান ধুনীয়া এটা পৰিৱেশ। একেবাৰে মূৰ্তিভাগৰ একেবাৰে ওপৰৰ পৰা দেখাইছোঁ। এয়াই হ'ল সন্মুখৰ চিৰি। আচলতে এইফালৰ পৰাই আমি উঠি যাব লাগিব ওপৰলৈ। আৰু অকণমান ওপৰৰ পৰা গৈ মই অকণমান ভিডিঅ' কৰি আপোনালোকক দেখাই দিছোঁ পৰিৱেশটো কিমান ধুনীয়া। আজি বিশেষকৈ মানুহৰ ইমান সমাগম নাই, কাৰণ আমি সোমবাৰৰ দিনা আহিছিলোঁ। শনিবাৰে দেওবাৰে বিশেষভাৱে ইয়াত, কাৰণ মানুহৰ ছুটি থাকে কামৰ পৰা, সেইটো কাৰণে সেইদিনাখন মানুহৰ ভিৰ বেছি থাকে। ইয়াত দেখিছেনে কিমান ধুনীয়াকৈ অংকন কৰি থৈছে, কিমান ধুনীয়াকৈ বনাই থৈছে। আৰু এইফালে দিয়ে সোমাই যাব লাগিব মন্দিৰৰ মেইন ভিতৰলৈ সোমাই যোৱা দৰ্জা। ইয়াৰ ভিতৰৰ পৰা অকণমান পৰিৱেশটো দেখাইছোঁ। ভিতৰত আচলতে ভিডিঅ' কৰিবলৈ দিয়া নহয়, মই আপোনালোকৰ অকণমান কৰি আনিছোঁ। আৰু এয়া হ'ল ইয়াৰে মহাপুৰুষসকল। মই ইমান নাম ভালকৈ নাজানো, কাৰণ ভুলকৈ ক'লেও মানে ভাল নহ'ব। এয়া হ'ল আমাৰ যেনেকৈ শংকৰদেৱ মাধৱদেৱ, আৰু ইয়াতো তেনেকৈ তেওঁলোকৰো মহাপুৰুষসকল এনেকৈ তেওঁলোকে। আৰু সেয়া হ'ল ৰাধাকৃষ্ণ। মই ৰাধাকৃষ্ণকে চিনি পালোঁ। এয়া হ'ল ওপৰত অংকন কৰি থোৱা দৃশ্য। আৰু এটা হ'ল খুঁটাত ইমান ধুনীয়াকৈ বনাই থৈছে দেখিছেনে। একেবাৰে ওপৰৰ পৰা মন্দিৰভাগ হ'ল এনেকুৱা। আৰু এয়া হ'ল অকণমান ছাইডৰ পৰিৱেশ। এটা ছাইড যদি আমি দেখাবলৈ যাওঁ তেতিয়াহ'লে এই ছাইডটো হ'ল এনেকুৱা।
আৰু একদম সেম টাইপতে আমাৰ অসমতো এভাগ আছে, ডিব্ৰুগড়ত আছে, মই ইমান ভালকৈ নাজানো কোনখিনিত আছে বুলি কোৱা শুনিছোঁ ডিব্ৰুগড়ত। আৰু এই গেটখন যে দেখিছে এইখন হ'ল মানে ওলাই অহা গেটখন। আমি প্ৰথম যিখন গেট দেখাইছিলোঁ এইফালে দেখিছে নে, সেইখন হ'ল সোমাই অহা গেট মানে এণ্ট্ৰি গেট। আৰু এইফালে এইটো চাইডে মানে ফটো চটো মাৰিব পাৰে আৰু আমিও অলপ ফটো চটো মাৰিলোঁ। এয়া হ'ল চাৰিওফালৰ পৰিৱেশটো। আৰু ইয়াত দেখিছেনে আমি সেইফালৰ পৰা সোমাই এইফালৰ পৰাই ওলাই আহিছোঁ। আৰু আমি অকণমান শ্বৰ্টকাট মাৰিছোঁ আৰু সেইফালেদি আহিব লাগে, আমি এইফালেদি শ্বৰ্টকাট মাৰিছোঁ। ইমান গৰম নহ'লেও ইমান টাইলছবোৰ ইমান গৰম অনুভৱ হোৱা নাই। আৰু জানমণিয়ে মই ৰীল দুটামান বনালোঁ, আৰু ৰীলকেইটা আপোনালোকক দেখাম, মই আপলোড কৰিম, আপোনালোকে চাব। এয়া আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ ভিতৰৰ পৰা, আৰু লাহে লাহে আহি আমি কিমান ধুনীয়া সেউজীয়া পৰিৱেশ দেখিছেনে। চাইডে চাইডে ফুল আছে, তামোলৰ গছ আছে, আৰু এইটো এটা ছাইড, সিটো এটা ছাইড, এইটো এটা ছাইড। এইটো ছাইডটো মই দেখাইছিলোঁ, আৰু এইফালে হ'ল এইটো ছাইড। আৰু ইমানেই চাফ চিকুণ, ইমানেই শান্ত পৰিৱেশ মানে ক'ব নালাগে। আচলতে ইমান মানে ব্যস্ততাৰ মাজত আপুনি যদি ইয়ালৈ যদি অহা হয় অকণমান সময়ৰ কাৰণে হ'লেও টাইম স্পেণ্ড কৰিবৰ কাৰণে, বহুত এডোখৰ শান্ত আৰু ঠাণ্ডা পৰিৱেশ। আৰু এয়া আমি ইয়াতে চেণ্ডেল খুলি থৈ গৈছিলোঁ, আমি চেণ্ডেল আনিবৰ কাৰণে আকৌ সিফাললৈ ঘূৰি যাবলগীয়া হৈছে। মানুহে ফটো চটো মাৰিছে, আমিও মাৰিলোঁ ফটো। আৰু এয়া দেখিছে আমি চেণ্ডেল লৈ উভতি আহিছোঁ। কিমান ধুনীয়াকৈ পদুম ফুল পাহৰ মাজতে গছবোৰ ৰুই থৈছে দেখিছেনে। এয়া আমি ওলাই আহিলোঁ মন্দিৰৰ পৰা। সেইটো অকণমান আপোনালোকক ভিডিঅ' কৰি দেখাই দিলোঁ। আৰু আমাৰ মইনা উৎপাত দেখিছে, ওচৰতে গছজোপা, মন্দিৰৰ পৰা যেতিয়া ওলাই আহিছিলোঁ গছজোপা দেখিলে আৰু গছজোপাতে বগাবলৈ লাগিলে। এয়া দেখিছেনে। তাৰপিছত মোক কৈছে মই ভিডিঅ' কৰা। তাৰপিছতে মন্দিৰৰ পৰা বাহিৰলৈ ওলাই কেণ্টিনো আছে দেই, আপোনালোকে যদি কিবা খাব বিচাৰে খাব পাৰে। বহুত মানুহে ঘৰৰ পৰা একো নোখোৱাকৈ আহে যিহেতু, সেইটো কাৰণে ইয়াত কিবা কিবি খায়। আমি অকল কুঁহিয়াৰ ৰসহে খালোঁ, কাৰণ আৰু এভাগ মন্দিৰত আমাক সোমাবলৈ আছে, সেইকাৰণে আমি বেলেগ একো খোৱা নাছিলোঁ। আৰু এয়া মন্দিৰৰ পৰা আমি ওলাই আহিলোঁ, আৰু আমি আৰু এভাগ মন্দিৰত আমি সোমাব লাগিব। আৰু এই ভিডিঅ'টোত সেই মন্দিৰভাগৰ ভিডিঅ' মই এড কৰিব নোৱাৰিম, কাৰণ বহুত দীঘলীয়া হৈ গৈ আছে। আৰু ভিডিঅ'টোত আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ, বাই বাই।